হেল্ল' এভৰিৱান। আজি আমি ওলালোঁ ঐতিহ্যমণ্ডিত পঞ্চপুৰ ভাওনা সমাৰোহলৈ শ্ৰী শ্ৰী গোপাল প্ৰভুৰ থানলৈ। ৰাতিপুৱা বহুত সোনকালেই আমি যাত্ৰা আৰম্ভ কৰিলোঁ, কিয়নো তাত সোনকালে পাব লগা আছিল। এয়া আমি সোমালোঁ তেওঁৰ থানত। এতিয়া আৰম্ভ হ'ব আজিৰ দিনটোৰ কাৰ্যসূচী। আজি ৬৮ ভাগ সাংস্কৃতিক ধৰ্মধ্বজা উত্তোলন কৰা হ'ব আৰু এয়া দেখিছে সকলো লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে। এয়া শ্ৰী শ্ৰী গোপাল মহাপ্ৰভুৱে বন্তি প্ৰজ্বলন কৰিছে। এয়া সাংস্কৃতিক ধৰ্মধ্বজা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ হৈছে। এয়া দেউতায়েও এভাগ ধৰ্মধ্বজা উত্তোলন কৰিব আৰু এয়া দেখিছে খুবেই ধুনীয়া এটা পৰিৱেশ। এয়া বা আৰু পেহী। আজি অনুষ্ঠানভাগীৰ বিশেষ আকৰ্ষণ হৈছে 1001গৰাকী শিশুৰ কৃষ্ণ নৃত্যৰ প্ৰদৰ্শন। এয়া দেখিছেনে, সকলো চবফালে অকল কৃষ্ণই কৃষ্ণ আৰু এয়া কণমানি শিশুসকল কিমান মৰম লগা। এয়া গোপাল মহাপ্ৰভুৰ দ্বাৰা পঞ্চমালা স্মৃতি গ্ৰন্থখনি উন্মোচন কৰা হৈছে। স্মৃতি ধৰি ৰখাৰ এক বৌদ্ধিক প্ৰয়াস। এয়া 1001গৰাকী শিশু কৃষ্ণৰ কৃষ্ণ নৃত্য আৰম্ভ হৈছে। আমি এয়া ভোজনালয়লৈ গৈ আছোঁ, কিয়নো শ্ৰী শ্ৰী গোপাল মহাপ্ৰভুৱে সকলো ভক্তৰ বাবে অন্নমুঠিৰ ব্যৱস্থা কৰিছিল। এয়া সমাৰোহস্থলীৰ বাণিজ্য মেলা। দেখিছেনে কিমান যে বস্তু আছে। মাহঁতে কিবা কিবি চাই আছে আৰু কিনাও হ'ল যথেষ্ট কিছুমান বস্তু। এয়া খুবেই ধুনীয়া। এয়া আমি আহিছোঁ দেৱশিশুৰ দ্বাৰা গুৰুজনাৰ সৃষ্টি অংকীয়ানাট প্ৰদৰ্শনী চাবলৈ। গুৰুজনাৰ অমৰ সৃষ্টিসমূহ যে কিমান মনোমোহা। এয়া ভোজন বেহাৰ নাটৰ কিছু অংশ। এয়া বৰ্তা, মা, পেহী। আমি চবেই ভাবিলোঁ যে চাহ একাপ খাই লওঁ ধুনীয়াকৈ। এয়া নেপালী সম্প্ৰদায়ৰ চেল ৰুটি। মাহঁতে এয়া কাপোৰ চাবলৈ ৰ'ল। এতিয়া আমি দস্যু ৰত্নাকৰ মুক্তিলাভ ভাওনা ভাগ চাবলৈ আহিছোঁ। এয়া গায়ন বায়ন আৰম্ভ হৈছে। এতিয়া আমি পেহা পেহী ঘৰলৈ যাবলৈ লৈছোঁ, কিয়নো পেহা পেহী আমাক আজি মাতিছিলে চুঙা চাউল খাবলৈ। এয়া দেখিছেনে, পেহাই পূৰা চুঙা ঠিক কৰি থৈছে। এয়া চুঙা চাউল। এয়া আমাৰ পেহা। খাম ৰখি আছো। হাঁহৰ মাংস, ক্ৰীম, কাটি এয়া পেহাই মোক দেখুৱাই আছে আচলতে কেনেকৈ কি কৰে। আৰু এয়া আহি গ'ল মোৰ চুঙা চাউল, দৈ। আৰু এনেদৰেই মই আজি মোৰ দিনটো পাৰ কৰিলোঁ।